Hi friends, welcome to my channel. মই পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলোঁ। মই ৰুমা, মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ বাঁহৰ গাজৰ এটা নতুন ৰেচিপি। তেনেহ'লে আহকচোন এই ৰেচিপিটোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাব ওলাইছোঁ বাঁহৰ গাজৰ লগত খাৰ দিয়া মচুৰ দালি। এনেধৰণেতো বাঁহৰ গাজ বহুতেই খাই চাগে, কিন্তু দালিত বাঁহৰ গাজ দি খায় নে নাখায় মই নাজানো। মই এনেদৰে বনাইছোঁ। যদি আপোনালোকে খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন। প্ৰথমতে আমি বাঁহৰ গাজখিনি এনেদৰে কাটি ল'ব লাগিব। এনেদৰে আটাইখিনি বাকলি চেলাই আমি বাঁহৰ গাজখিনি কাটি ল'ম। যোনে যেনেদৰে কাটে নিজৰ পচন্দত কাটি ল'ব পাৰে। এনেকৈ বাঁহৰ গাজেৰে দালি, মাটি দাইল খাই বহুতে, কিন্তু আজি মই বনাব লৈছোঁ মচুৰ দাইল। আপোনালোকে এবাৰ বনাই খাবচোন, খুব টেষ্টি লাগে। আৰু ভিডিঅ'টোৰ শেষত চাই থাকিব, এটা সৰু চিক্ৰেট টিপছ আছে। এনেদৰে বাঁহৰ গাজখিনি কাটি লোৱা হোৱাৰ পিছত মই মচুৰ দাইলখিনি বইল হ'বলৈ দিম। আৰু যেতিয়া মচুৰ দাইলখিনি বইল হ'বলৈ দিম, তেতিয়া আমি ইয়াত একেলগতে বাঁহৰ গাজখিনিও দি ল'ব লাগিব। এনেকৈ মই দালিখিনিৰ লগতে বাঁহৰ গাজখিনিও দি লৈছোঁ। বাঁহৰ গাজ আপোনালোকে প্ৰয়োজন অনুসৰি কম বেছি নিজৰ পচন্দ মতে দিলেই হ'ল। আৰু ইয়াত একেলগতে দিব লাগিব নিমখ। নিমখটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব। আৰু ইয়াত মই ব্যৱহাৰ কৰিম কলৰ খাৰ। যদি আপোনালোকৰ ঘৰত কলৰ খাৰ নাথাকে তেনেহ'লে চ'ডা খাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু কলৰ খাৰ দিলে টেষ্টটো অলপ বেছি আহে। এনেদৰে মই 3 চামুচ কলৰ খাৰ দিলোঁ। আৰু যেতিয়া অকণমান উতলিব ধৰিব তেতিয়া মই ইয়াত দিম আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট। এতিয়া মই আটাইখিনি বইল কৰা হৈ গ'ল। এতিয়া দালিখন মই চম্ভাৰ দিম। তেলখিনি যেতিয়া গৰম হ'ব তেতিয়া মই ইয়াতে 3টা শুকান জলকীয়া দি দিছোঁ। আৰু ইয়াত দিম মই কেইখিলামান নহৰু। যেতিয়া নহৰুখিনি অলপ ৰঙচুৱা পৰিব, আৰু একেলগতে ইয়াত অকণমান পাঁচফোৰণো দি ল'ব। মই ইয়াত পিঁয়াজ ব্যৱহাৰ নকৰোঁ। পিঁয়াজ ব্যৱহাৰ নকৰাকৈ মই দালিখন বনাম। যেতিয়া এইখিনি অকণমান ৰঙচুৱা পৰিব তেতিয়া আটাইখিনি দালি বাঁহৰ গাজৰ সৈতে ইয়াত দি দিব লাগিব। দালি চম্ভাৰ দিবতো সকলোৱে জানেই চাগে। আটাইটো আৰু দালি বনাই খায়, কিন্তু মই এইখন দালি এইকাৰণেই দেখালোঁ কাৰণ মাহৰ দালিত বাঁহৰ গাজ বহুতে ব্যৱহাৰ কৰে। মচুৰ দালিত খাই পাইছে নাই সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ, কাৰণ আজি এনেদৰে বাঁহৰ গাজৰ লগত মচুৰ দালি বনাইছিলোঁ। এতিয়া যেতিয়া দালিখিনি চম্ভাৰ দি অলপ উতলিব ধৰিব তেতিয়া ইয়াত ধনিয়া পাত দি দিব শেষত। আৰু লগতে 2টা কেঁচা জলকীয়াও দি দিছোঁ মই। কেঁচা জলকীয়াটো অপশ্যনেল হয়, বহুতে জ্বলা কম বেছি খায়, নিদিবও পাৰে, কিন্তু কেঁচা জলকীয়াটো শেষত দিলে এটা জলকীয়াৰ খুব ধুনীয়া গোন্ধ ওলায়। আৰু মোৰ শেষত ক'বলগীয়া চিক্ৰেট টিপছ এইটোৱেই আছিল যে অকণমান কেঁচা তেল ব্যৱহাৰ কৰাটো। কেঁচা তেল অকণমান ব্যৱহাৰ কৰিলে দালিখনৰ গোন্ধ আৰু টেষ্ট দুয়োটাই খুব সুন্দৰ হৈ পৰে। এয়া আমাৰ দালি ৰেডি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত 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 ধন্যবাদ। ভিডিঅ'টোৰ শেষত মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।